নমস্কাৰ পুৰুণ প্ৰথমে আমাৰ ইউটিউব চেনেল আসাম টেকলৈ সকলোকে স্বাগতম জনাইছো ব্লু হুৱেল ইতিমধ্যে সকলোৱে হয়তো এই গেমটোৰ বিষয়ে অৱগত হৈছে এইটো এনেকুৱা এটা গেম যাৰ পৰিণাম হৈছে মৃত্যু এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব কাৰণ এই গেমটোৰ বিষয়ে সকলো জনাটো আপোনাৰ কাৰণে বহুত জৰুৰী কাৰণ এই গেমটোৰ বিষয়ে যদি আপোনাৰ জ্ঞান হয় তেন্তে হয়তো আপুনি কাৰোবাৰ জীৱন বচাব পাৰিব আমি বৰ্তমান ইন্টাৰনেটৰ যুগত জীয়াই আছো আৰু আমাৰ মাজত অনলাইন গেম খেলাৰ প্ৰৱণতা দিনক দিনে বাঢ়ি গৈছে আৰু আমাৰ মাজত এতিয়া এনে কিছুমান গেম সোমাই পৰিছে যিবোৰ গেম আমাৰ জীৱন শেষ কৰি দিব যেতিয়া এই গেমটো লঞ্চ হৈছিল তেতিয়া সেই গেমটো বনোৱাসকলে vk.com ৱেবছাইটৰ পৰা কিছুমান খেলুৱৈ ইনভাইট কৰিছিল vk এটা সোশ্যাল নেটৱৰ্কিং সাইট হয় সম্পূৰ্ণ ফেসবুকৰ দৰে আমাৰ ফেসবুকত যেনেকৈ গ্ৰুপ থাকে ঠিক তেনেদৰে vk ৱেবছাইটতো গ্ৰুপ থাকে তাৰে কিছুমান সুইসাইড গ্ৰুপ হয় এই গ্ৰুপৰ সেইবোৰ মানুহ থাকে যিবোৰ মানুহ নিজৰ জীৱনটোক লৈ বহুত দুখী লাহে লাহে এই গেমটো নৰ্মেল ৱেবছাইটতো প্ৰৱেশ ঘটিল আৰু ফেসবুক ব্যৱহাৰ কৰা লোকেও এই গেমটোৰ প্ৰতি আসক্ত হ'ব ধৰিলে মানুহে এই গেমটোত একাউণ্ট বনাবলৈ আৰম্ভ কৰি দিলে একাউণ্ট বনোৱাৰ পিছত গেমটো বনোৱাসকলৰ মাজৰ এজন যাক আমি এডমিন বা কিউৰেটৰ বুলি কওঁ তেওঁ একচেপ্ট কৰে আৰু একচেপ্ট কৰাৰ পাছত প্লেয়াৰ আৰু এডমিনৰ মাজত কনভাৰসেচন আৰম্ভ হয় প্লেয়াৰে যেতিয়া এই গেমটো খেলিব বিচাৰো বুলি ক'ব তাৰ পিছত সিফালৰ পৰা এডমিনৰ ৰিপ্লাই আহে এবাৰ যদি এই গেমটোত সোমাই পৰে আৰু ওলাব পৰা কোনো ৰাস্তা নাই মানে এই গেমটো যদি এবাৰ খেলা ষ্টাৰ্ট কৰে তেন্তে মাজতে এই গেমটো এৰিব নোৱাৰিব আৰু যদি প্লেয়াৰে এইখিনি কথা শুনাৰ পিছতো সাজু হয় খেলিবলৈ তেন্তে এডমিনিষ্ট্ৰেটৰে 50টা টাস্ক দিব আৰু সকলো টাস্ক সম্পূৰ্ণ কৰিব লাগিব কোনেও জানিব নালাগিব যে আপুনি এই গেমটো খেলি আছে এনেকৈ এডমিনে গেমটোৰ প্ৰতি আসক্তি জন্মায় আৰু 50টা টাস্ক দিয়ে প্ৰত্যেকটা টাস্ক সম্পূৰ্ণ কৰিবলৈ একদিন সময় থাকিব মানে 50টা টাস্কৰ কাৰণে 50 দিন প্ৰথম টাস্কত ৰেজৰৰ দ্বাৰা F57 বুলি নিজৰ হাতত কাটিব লাগে আৰু তাৰ ফটো উঠাই এডমিনলৈ পঠাব লাগে প্ৰমাণ হিচাপে ফটো এডমিনে বিচাৰে আকৌ লেভেল 2ত 420 AM ত উঠি কিছুমান ভয়ানক ভিডিঅ' চাব লাগে যিবোৰ এডমিনে প্ৰেৰণ কৰে আকৌ লেভেল 3ত হাতত ৰেজৰেৰে কাটিব লাগিব কিন্তু এইবাৰ হাতত 3ডাল লাইন বনাব লাগিব চতুৰ্থ লেভেলত এটা ৱেলৰ ড্ৰয়িং কাগজত আঁকি এডমিনলৈ পঠাব লাগে তাৰ পিছত এডমিনে সুধিব আপুনি এজন ৱেল হ'ব বিচাৰেনে যদি বিচাৰে তেন্তে ভৰিত ব্লেডেৰে লিখক ইয়েস সেই ফটো প্ৰমাণ হিচাপে পঠিয়াব লাগে এডমিনলৈ যদি ৱেল হ'ব নিবিচাৰে তেন্তে ব্লেডেৰে ভৰিত 30 বাৰ কাটিব লাগে শাস্তিৰ ৰূপত আৰু তাৰ পিছত বহুত ব্যতিক্ৰমী লেভেল হৈছে লেভেল 8 লেভেল 8ত নিজৰ ফেসবুক ৱালত এডমিনিষ্ট্ৰেটৰৰ নিৰ্দেশত লিখিব লাগে মানে ষ্টেটাস আপডেট কৰিব লাগে লিখিব লাগে আই এম এ হুৱেল আৰু লেভেল 12ত সম্পূৰ্ণ দিন হৰৰ ভিডিঅ' চাব লাগে অৰ্থাৎ ভয়ানক ভিডিঅ' চাব লাগে যিবিলাক ভিডিঅ' এডমিনে প্ৰেৰণ কৰে লেভেল 14ত আপুনি আপোনাৰ উঠ কাটিব লাগে এখন ব্লেডেৰে লেভেল 15ত আপুনি এটা বেজিৰে নিজৰ হাতত খুচিব লাগে লেভেল 28ত আপুনি গোটেই দিন কাৰো লগত কথা পাতিব নোৱাৰিব আৰু লেভেল 29ত আপুনি নিজেই কসম খাব লাগিব যে আপুনি নিজকে এজন ৱেল বুলি ভাবে আৰু এইটোৱেই হ'ল কাৰণ যাৰ কাৰণে গেমটোৰ নাম ব্লু হুৱেল বুলি জনা যায় অৱশেষত লেভেল 50ত আপুনি এটা টাস্ক পাব যিটো টাস্ক হৈছে জাম্প অফ এ হাই বিল্ডিং টেক ইউৰ লাইফ মানে চাদৰ পৰা জাপ মাৰি মৰি যোৱা এই গেমটো না প্লে ষ্টৰত উপলব্ধ না iOS ষ্টৰত উপলব্ধ আৰু কোনো নৰ্মেল ৱেবছাইটতো এই গেমটো বিচাৰি পোৱা নাযায় কিছুমান অজ্ঞাত ঠাইত এতিয়াও মজুত আছে এই গেম যেনে ডাৰ্ক ৱেব কিন্তু সকলো মানুহে এই ডাৰ্ক ৱেবত এক্সেছ কৰিব নোৱাৰে আপুনি হয়তো ভাবিছে এই গেমটোৰ লেভেল পাৰ কৰিবলৈ কোনোবাই আত্মহত্যা কৰিব বিল্ডিঙৰ পৰা জাপ মাৰি নিজৰ জীৱন শেষ কৰি দিব এই সাধাৰণ গেমটোৰ কাৰণে আপুনি নিজে সেই ঠাইত কল্পনা কৰি চাওকচোন আপুনি জানো আত্মহত্যা কৰিব বিবেক বিবেচনা নামৰ বস্তু এটা আছেতো
সেইকাৰণে এই গেমটো আপোনাৰ হাতত পৰিলেও নিজৰ বিবেক বিবেচনা ব্যৱহাৰ কৰি এই গেমটোৰ পৰা আঁতৰি থাকিব আৰু আত্মহত্যা নকৰিব। ৰাইট? ৰং। প্ৰকৃততে এই গেমটোৱে ব্ৰেইন ৱাশ্বিঙৰ ব্যৱহাৰ কৰে। মানে আপোনাৰ ভাৱ বিচাৰ সম্পূৰ্ণভাৱে সলনি কৰি দিয়ে। আপোনাৰ সেইবোৰ কাম কৰিবলৈ মজা লাগিব যিবোৰ আচলতে কৰিব নালাগে। যেনে আপুনি নিজৰ হাতত ব্লেডেৰে কটাত মজা পোৱা, দিনটো কাৰো লগত কথা নপতাকৈ অকলে থকা, দিনটো ভয়ানক ভিডিঅ' চোৱা আৰু বিল্ডিঙৰ পৰা জঁপিওৱা আদি কামত মজা পোৱা। একচুৱেলি যেতিয়া এই গেমটো আপুনি লেভেল পাৰ কৰিব তেতিয়া আমাৰ ব্ৰেইনৰ পৰা ডোপামিন নামৰ এবিধ কেমিকেল ৰিলিজ হয়। ডোপামিন নামৰ এই কেমিকেলবিধ তেতিয়া ৰিলিজ হয় যেতিয়া আমি যিকোনো আনন্দদায়ক কাম কৰোঁ। যেতিয়া এই কেমিকেল ডোপামিন ৰিলিজ হয় তেতিয়াই আমি আনন্দ অনুভৱ কৰোঁ। যেতিয়াই আপুনি লেভেল 1 পাৰ কৰে তেতিয়া ডোপামিন ৰিলিজ হয় আৰু আনন্দ অনুভৱ কৰে। লেভেল 2 তাতকৈ অলপ বেছি আনন্দ, লেভেল 3 পাৰ কৰিলে তাতকৈ আৰু অলপ বেছি আনন্দ, আৰু এনেকৈ লেভেলবোৰ পাৰ কৰি গৈ থাকিলে আপুনি এনেকুৱা আনন্দ পাব যে এই আনন্দ ড্ৰাগছৰ দৰে হয়। আপুনি হয়তো ভাবিছে গেমতো ড্ৰাগছৰ দৰে আনন্দ, ড্ৰাগছৰ দৰে নিচা, কিন্তু হয় ব্ৰ, এইটো সঁচা। নৰ্মেল গেমতো আনন্দ পায় যেনে COC, কাৰণ ডোপামিন ৰিলিজ হয়, কিন্তু এই আনন্দ ড্ৰাগছৰ নিচিনা নহয়। কিন্তু ব্লু হুৱেল গেম এনেকুৱা কিছুমান চেলেঞ্জেছ আছে, সেইবোৰ যেতিয়া আপুনি পাৰ কৰা ষ্টাৰ্ট কৰে তেতিয়া সম্পূৰ্ণ ড্ৰাগছৰ দৰে মজা অনুভৱ কৰা যায়। যেতিয়া আপুনি লেভেল 50 উপনীত হয় তেতিয়া এডমিনে আত্মহত্যা কৰিবলৈ নিৰ্দেশ দিয়ে। তেতিয়া আপুনি নিজকে কণ্ট্ৰল কৰিব নোৱাৰে, নিজৰ মৃত্যুটো আনন্দ অনুভৱ কৰে। মানে একদম আচৰিত কথা নহয়নে? মই ইউটিউবত বহুত ভিডিঅ' চাইছোঁ, এই গেমটোৰ বিষয়ে বহুতে কৈছে যে বিপদজনক, কিন্তু এই গেমটো কিয় বিপদজনক সেইটো হ'লে কোনেও নকয়। কিন্তু আজি আপুনি এইটো জানিলে ডোপামাইন যিটো আনন্দৰ লগত সম্পৰ্ক থকা কেমিকেল, তাৰ ড'জ বাঢ়িলে কোনো ব্যক্তিয়ে নিজকে নিজে কণ্ট্ৰল কৰিব নোৱাৰে আৰু আত্মহত্যাৰ পথ বাছি লয়। আৰু এইটোৱেই হ'ল এই গেমটোৰ বৈজ্ঞানিক বিৱৰণ। আপুনি যিমানেই মানসিকভাৱে সবল নহওক কিয় এই গেমটোৰ মেৰপাকত আপুনিও সোমাবয়ে এবাৰ যদি খেলা আৰম্ভ কৰে। লেভেলবোৰ পাৰ কৰাৰ পিছত অনুভৱ হয় মই বহুত ডাঙৰ কাম কৰি দিলোঁ। কাৰণ চাওক, চেলেঞ্জেছনো কাৰ ভাল নালাগে। একচুৱেলি এই গেমটোৰ লেভেলবোৰ পাৰ কৰাটো এটা মূৰ্খামি যদিও এই গেমটোৰ আপোনাক হিপনোটাইজ অৰ্থাৎ সন্মোহিত কৰে। সন্মোহিত ষ্টেজত আপুনি যিকোনো কাম কৰিবলৈ আগবাঢ়ি যায়। সেইটো আপোনাৰ আত্মহত্যাই কিয় নহয়, সেইটো কৰিবলৈ আপুনি আগবাঢ়ি যাব। আৰু সেইবাবে এই গেমটোৰ পৰা আপুনি দূৰত থাকিব লাগে। ৰাছিয়াত উৎপন্ন হোৱা এই গেমটো ভাৰতবৰ্ষতো প্ৰৱেশ কৰিলে। ভাৰতবৰ্ষৰ প্ৰথম কেছটো আছিল মুম্বাইৰ। এজন যুৱক চাদৰ পৰা জাপ মাৰি মৰি গৈছিল। পৰিয়ালৰ মানুহে গম পোৱা নাছিল যে কিয় আত্মহত্যা কৰিছিল, কিন্তু পিছত যুৱকজনৰ হাতত হুৱেলৰ কাটা চিহ্ন দেখি এই কথাটো স্পষ্ট হ'ল যে যুৱকজনে ব্লু হুৱেল খেলিছিল। অসমতো বহুত কেইজন নিৰীহ যুৱক যুৱতী এই গেমৰ কবলত পৰি ইতিমধ্যে নিজৰ প্ৰাণ লৈছে। কিন্তু এই গেমবোৰ মানুহে কিয় বনায়? তাৰ উত্তৰ হ'ল ফিলিপ বুডেকিন। এইজনেই হ'ল মুখ্য মাষ্টাৰ মাইণ্ড এই গেমটোৰ। এইজন এজন 21 বছৰীয়া ল'ৰা। তেওঁ এইটো থিৰাং কৰিছিল যে তেওঁ সমাজখনক চাফা কৰিব। মেণ্টেলি উইক মানুহক এই সমাজখনৰ পৰা বাহিৰ কৰিব বিচাৰিছিল। এই নিজ মনোভাৱৰ এই যুৱকজন হয়তো মেণ্টেলি চেলেঞ্জ, আৰু এই গেমটো তেওঁৱেই বনায়, আৰু যিটো গেমে মানুহৰ মানসিক অৱস্থা সলনি কৰি দিয়ে। গোটেই পৃথিৱীত 250তকৈও অধিক লোকে এই গেমটো খেলি আত্মহত্যা কৰিছে। মৃত্যুৰ সংখ্যা কম, কাৰণ বিভিন্ন দেশৰ চৰকাৰে সময় থাকোঁতেই এই গেমটো বন্ধ কৰি দিলে আৰু নৰ্মেল ৱেবছাইটত এই গেমটো আহিব নোৱাৰিলে। বহুত ভাল ভাল গেম অনলাইনত আছে, সেইবোৰ খেলক। আৰু এই মৃত্যুৰ লগত জড়িত গেমটো খেলিব কি দৰকাৰ? মই মাত্ৰ এইটোৱে ক'ম যে এইটোৰ পৰা দূৰত থাকক। যদি কোনোবাই কয় আপোনাক তেওঁৰ হাতত এই গেমটোৰ লিংক আছে বুলি, তেন্তে আপোনাৰ কোনো প্ৰয়োজন নাই তাত যাবলৈ। যেনেকৈ আপোনাক এই গেমটোৱে ব্ৰেইন ৱাছ কৰে, তাৰ পৰা ওলাই অহাটো আপোনাৰ বাবে নেক্সট ইম্পচিবল হয়। এই গেমটোৰ দ্বাৰা আপোনাৰ ব্ৰেইনত ডোপামিন ৰিলিজ হয়, আৰু এই গেমটো পৰিত্যাগ কৰাটো আপোনাৰ বাবে বহুত জটিল হৈ পৰে। যেনেকৈ চিগাৰেট এৰাটো জটিল হৈ পৰে,
এবাৰ যদি এই গেমটোৰ কবলত পৰে আকৌ এই গেমটোৰ পৰা ওলোৱাটো ইম্পচিবল মই আপোনাৰ কেয়াৰ কৰোঁ আৰু সেইভাবে এই গেমটোৰ ইনফৰমেশ্যন মই আপোনাক দিলোঁ আপোনাৰ জীৱনৰ লগত খেলা নকৰিব জীৱনটো অতি মূল্যৱান ভাল খবৰ এইটোৱে যে এই গেমটো ইণ্টাৰনেটৰ পৰা সম্পূৰ্ণভাৱে নাইকিয়া কৰি দিয়া হ'ব যিমানবোৰ কপি আছে এই গেমটোৰ সকলোবিলাক ডিলিট কৰি দিয়া যাব লাহে লাহে এই গেমটো সমাজৰ পৰা আঁতৰি যাব আৰু মইও এইটোৱে বিচাৰোঁ আৰু এই গেমটোৰ পৰা আঁতৰি থাকক আৰু নিজেও বাচক আৰু আনকো বচাওক যদি এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ মই এনেকুৱা আৰু ইণ্টাৰেষ্টিং ভিডিঅ' আপলোড কৰি থাকিম